নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক এটা গুৰুত্বপূৰ্ণ আপডেট দিম বা গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাম যে যিসকলে হাই ছেকেণ্ডেৰীত পঢ়ি আছে, বৰ্তমান ছেকেণ্ড ইয়াৰ ফাইনেল দিব, সিহঁতে ষ্টাডিটো যে তেওঁলোকে কৰি আছে, যে তেওঁলোকে হাই ছেকেণ্ডেৰী পাছ কৰি কলেজত এডমিশ্যন ল'ব, তো কিছুমান বস্তু ইয়াত খিয়াল ৰাখিব লাগিব হাই ছেকেণ্ডেৰী থকা অৱস্থাত। কিছুমান ভুল আছে, যিবোৰ ভুল কৰিলে আপুনি কলেজত আহিলে একো শিকিব নোৱাৰিব, জাষ্ট খালি আপুনি এনে আপোনাৰ পইচাটো বৰবাদ হৈ যাব। তো নিশ্চয় মই সেইকেইটা কথাৰ ওপৰত মই আলোচনা কৰিম। আপুনি হাই ছেকেণ্ডেৰী থাকত নিশ্চয় আপোনাৰ টিচাৰসকলে আপোনালোকক ক'ব যে তোমালোকে ভালকৈ পঢ়া বা এইটোৱে তোমালোকৰ শিকাৰ সময়, কিন্তু কথাটো 100% ৰিয়েল হয়। কাৰণ যদি কলেজত আহা তেন্তে একো শিকিব নোৱাৰিবা যদি তুমি হাই ছেকেণ্ডেৰীত যদি শিকি আহিব নোৱাৰা। কাৰণ কলেজ লাইফটো হৈছে বেলেগ ধৰণৰ। ইয়াতে ক্লাছত প্ৰফেচাৰ আহিব, কেইবাটাও টপিক লৈ ডিছকাশ্যন কৰি গুচি যাব, কোনো ধৰণৰ নোটছো দিয়া নহয়। ইয়াত আপুনি জাষ্ট বুজিব লাগিব আৰু ঘৰত গৈ যদি ইচ্ছা কৰে নোটছ কৰিব পাৰে বা কিতাপ পঢ়িব লাগে। কিন্তু কলেজৰ ছিষ্টেমটো একদম বেলেগ, স্কুলৰ লগত একো মিল নাই। আপুনি যদি ভাবি আছে যে মোৰ স্কুলটো এনেকুৱাই গ'ল, মই চাই পাছ কৰিলোঁ, মই কলেজত যাই এনেকৈয়ে পাছ কৰিম, কিন্তু আপুনি একো শিকিব নোৱাৰিব। কাৰণ তেতিয়া আপুনি যেতিয়া ডিগ্ৰী ল'ব, তেতিয়া একো আপুনি চাকৰি এপ্লাই কৰিব নোৱাৰিব, কাৰণ কোনো ধৰণৰ ইণ্টাৰভিউ ক্ৰেক কৰিব নোৱাৰিব। কাৰণ যেতিয়া কোনো এটা ইণ্টাৰভিউ দিবলৈ যাব, তেতিয়াই ক্লাছ 9, 10 আৰু 11, 12 যিবোৰ পঢ়াই আছিল সেইবোৰৰ পৰা কুৱেশ্যন আহিব ইণ্টাৰভিউত। চ' মই এটাই ছাজেষ্ট কৰোঁ যে ক্লাছ 11, 12 আৰু 9, 10 আপোনালোকে ভালদৰে পঢ়া শুনা শিকক আৰু কলেজত আহি ভালদৰে ডিগ্ৰী লাভ কৰক, কাৰণ এনেকৈ ডিগ্ৰী লৈ একো লাভ নহ'ব। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব, আৰু যদি চেনেলটোত প্ৰথমবাৰ হৈ থাকে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।